নমস্কাৰ বন্ধুসকল, আজি আমি ভিডিঅ'টোত চাম কেনেকৈ ঘৰতে চিমেণ্টেৰে ফুলৰ টাব আমি বনাব পাৰোঁ। মাত্ৰ 20ৰ পৰা 25 টকামান খৰচ কৰিলেই আমি ঘৰতে অতি সহজতে ফুলৰ টাব আমি বনাই ল'ব পাৰোঁ। কেনেকৈ এই টাবসমূহ বনাব পাৰি আজি ভিডিঅ'টোত তাকে চাম। আপোনালোকে প্ৰথমে অলপমান বালি লৈ ল'ব আৰু তাৰ 4 ভাগৰ এভাগ চিমেণ্ট লৈ ল'ব আৰু পাৰিলে চিমেণ্টটো ভাল ল'ব যাতে টাবসমূহ মজবুত হয়। সস্তীয়া আৰু খোলাকৈ কিনা চিমেণ্ট পৰাপক্ষত ব্যৱহাৰ নকৰিব। তাৰপিছত অলপমান পানী দিব আৰু মছলাখিনি ভালদৰে মিক্স কৰি ল'ব। পানী বেছিকৈ নিদিব যাতে মছলাখিনি কোনো কাৰণত পনীয়া হৈ নাযায়। পনীয়া হৈ গ'লে পাছত আমি চিমেণ্ট টাবটো ৰখাবলৈ যথেষ্ট আমাৰ কষ্ট হ'ব। গতিকে এনেদৰে কমকৈ পানী দি মছলাখিনি ভালদৰে মিক্স কৰি ল'ব। আপোনালোকে গ্ল'ভছো ব্যৱহাৰ কৰিব পাৰে। হাতেদি চিমেণ্টখিনি বেছিকৈ লাগি থাকিলে কেতিয়াবা হাতখন ছিগি যায়। চিমেণ্ট আৰু বালিখিনি ভালদৰে মিক্স কৰাৰ পাছত এনেদৰে এটা প্লাষ্টিক টাবত মছলাখিনি সুমুৱাই ল'ব। মছলাখিনি ভৰোৱাৰ পাছত টাবটোৰ চাইডে মছলাখিনি লগাই যাব। একেবাৰে সহজ, ভিডিঅ'টোত দেখিব। আপোনালোকে মছলাখিনি টাবটোৰ চাৰিওকাষে হাতেৰে লাহে লাহে লগাই যাব। এয়া দেখিছে, ভালদৰে মই মছলাখিনি লগাই গৈছোঁ। একেবাৰে সহজ, লাহে লাহে লগাই যাব যাতে খহি নপৰে, আৰু সেইকাৰণে মছলাখিনি কোনো কাৰণত পানী দি পনীয়া নকৰিব। ইয়াৰ পাছত এটা এনেকুৱা ঘূৰণীয়া বস্তুৰে ভিতৰটো আপোনালোকে সমান কৰি ল'ব পাৰে। তেতিয়া টাবটো দেখিবলৈ ভাল হয়, খহটি হৈ নাথাকে। দেখিছে, এয়া মই এটা বডি স্প্ৰে বটলৰ সাফৰ এনেদৰে ব্যৱহাৰ কৰিছোঁ। আপোনালোকে তেনেকুৱা ধৰণৰ যিকোনো ঘূৰণীয়া বস্তু ব্যৱহাৰ কৰিব পাৰে। এয়া আমাৰ টাবটো প্ৰায় বনাই হৈ গৈছে। এতিয়া আমি ইয়াক 3 বা 4 দিনৰ বাবে শুকাবলৈ দিম যাতে টান হয় ভালদৰে। আৰু এয়া মই পূৰ্বতে বনাই ৰখা এটা টাব খুলি দেখাইছোঁ। উভতাই দিলে অতি সহজতে খোল খাই যায়। টাববোৰৰ ওপৰতো কিবা কাৰণত খহটি হ'লে তাক সমান কৰিবৰ কাৰণে চিজ কাগজো ব্যৱহাৰ কৰিব পাৰে। মই ভালদৰে চিজ কাগজ দি টাববিলাক ওপৰতো সমান কৰি দিছোঁ।
পাছত টাবসমূহ আপোনালোকে ৰং কৰি বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰে, নিজৰ পচন্দৰ ৰং কৰি। মই গোটেই টাবখিনি ৰং কৰি ভালদৰে ব্যৱহাৰ কৰিছোঁ, এয়া আপোনালোকে দেখিছে। গতিকে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত জনাব, আৰু যদি ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।